ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৰবীন্দ্ৰনাথ টেগৰদেৱে লিখিছিল। কিন্তু আপোনালোকে জানেনে ৰবীন্দ্ৰনাথ টেগৰদেৱে আৰু কোনখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সংগীত লিখিছিল? বন্ধুসকল, আজি মই আপোনালোকৰ লগত এনেধৰণৰ কিছুমান ভাৰতৰ আমেজিং ফেক্টৰ বিষয়ে আলোচনা কৰিম। Fact number 1. আপোনালোকে জানেনে ভাৰতৰ প্ৰথম মহিলা মেথমেটিচিয়ান শকুন্তলা দেৱীক হিউমেন কম্পিউটাৰ বুলি কয়? Fact number 2. আপোনালোকে জানিলে আচৰিত হ'ব যে ভাৰততে প্ৰথম চেম্পু আৱিষ্কাৰ হৈছিল। Fact number 3. আমি সকলোৱে 28 ফেব্ৰুৱাৰী দিনটো বিজ্ঞান দিৱস হিচাপে উদযাপন কৰোঁ, কাৰণ ডক্টৰ চি.ভি. ৰমন এজন ভাৰতৰ মহান বিজ্ঞানী আছিল। তেওঁৱে 28 ফেব্ৰুৱাৰী দিনটোত ৰমন ইফেক্ট আৱিষ্কাৰ কৰিছিল আৰু সেইদিনাখনৰ পৰাই ভাৰতবাসীয়ে 28 ফেব্ৰুৱাৰী দিনটো বিজ্ঞান দিৱস হিচাপে উদযাপন কৰা হয়। কিন্তু আপোনালোকে জানেনে ছুইজাৰলেণ্ডত কেতিয়া আৰু কিয় বিজ্ঞান দিৱস উদযাপন কৰা হয়? ছুইজাৰলেণ্ডত 26 মে' তাৰিখে বিজ্ঞান দিৱস উদযাপন কৰা হয়, কাৰণ ডক্টৰ APJ আব্দুল কালাম দেৱে 2006 চনৰ 26 মে' তাৰিখে ছুইজাৰলেণ্ড ভিজিট কৰিছিল আৰু সেইদিনাখনৰ পৰাই ছুইজাৰলেণ্ডত 26 মে' তাৰিখে বিজ্ঞান দিৱস হিচাপে উদযাপন কৰা হয়। Fact number 4. আপোনালোকে উচ্চ শিক্ষাৰ বাবে বেলেগ দেশলৈ যায়, কিন্তু আপোনালোকে জানেনে পৃথিৱীৰ দ্বিতীয়খন বিশ্ববিদ্যালয় ভাৰততে আছিল, নালন্দা বিশ্ববিদ্যালয়। Fact number 5. আপোনালোকে জানে হপায় ভাৰতৰ প্ৰথম ৰকেটটো লঞ্চ কৰিবলৈ চাইকেলত নিছিল। Fact number 6. আপোনালোকে এইটো জানে হপায় ভাৰতৰ প্ৰথম ছেটেলাইটটো লঞ্চ কৰিবলৈ গৰু গাড়ীত নিছিল। Fact number 7. আপোনালোক সকলোৱে ক্ৰিকেট খেল খেলি নিশ্চয় ভাল পায়, কিন্তু আপোনালোকে জানেনে পৃথিৱীৰ আটাইতকৈ ওখ ক্ৰিকেট ফিল্ডখন ক'ত আছে? বন্ধুসকল, পৃথিৱীৰ আটাইতকৈ ওখ ক্ৰিকেট ফিল্ডখন ভাৰতৰ হিমাচল প্ৰদেশত আছে। Fact number 8. পৃথিৱীৰ সকলো ঠাইতে খেলা এটা জনপ্ৰিয় খেল চেছ ভাৰততে আৱিষ্কাৰ হৈছিল। Fact number 9. ভাৰতৰ ডাৰ্ক নেটৱৰ্ক পৃথিৱীৰ আটাইতকৈ ডাঙৰ ডাৰ্ক নেটৱৰ্ক হোৱাৰ লগতে পৃথিৱীৰ আটাইতকৈ বেছি ডাক অফিচ ভাৰততে আছে। Fact number 10. আমি সকলোৱে জানো যে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো ৰবীন্দ্ৰনাথ টেগৰদেৱে লিখিছিল। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ লগতে বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতো লিখিছিল।